গাঁৱলীয়া জেগাত হ'ব লাগে এপাক ঘূৰি আহিব লাগিব চিধা বলি আৰে মই আছো আৰে ৰাস্তা বেয়া আছে সৰু ৰাস্তা দিয়ে আমি যাব লাগিব ফিল্ডলৈ কেক আছে ফাইনেল দে কেক আছে মানে গোবৰ আৰু এইটো কি হয় চিৰা বিহুৰ কাৰণে যোগাৰ আৰু কি বিহু মাঘ বিহুৰ কাৰণে যোগাৰ কৰিছে বস্তাই বস্তাই চিৰা খুন্দি লৈছে এইটো হ'ল বালিধিপা ফিল্ড নম্বৰ গেট চলাই আছে এইটো হেডে বাদছন এইটো ক্লাছ হেডে কি বুলি কয় ক্লাছ বুলি কয় এইটো ক্লাছ বুলি কয় মাজৰ স্কুল এটা এইটো ব্ৰেক এই ক্লাছটো পুৰা দবাই এটা লগা নিউট্ৰেল হৈ আছে এতিয়া এনেকে না ষ্টাৰ্ট দিল তাৰপিছত এনেকে হেৰি কৰছো গিয়াৰটো লগা ওপৰতে হৈ গ'লে এক নম্বৰ লাগিলে তাৰপিছত তলত লাহেকে দে ইমান কিয় নিউট্ৰেল মাজত ৰাখিবি এই নিউট্ৰেল এইটোত ৰাখিবি তাৰপিছত তল চাইডে ৰাখিবি 2 নম্বৰ ক্লাছ দবাই থাকিবি ডাইৰেক্ট তলত নহয় এইফালে অলপ এইফালে টানি ল'বি চাইডত টানি ল তাৰপিছত তলত দিবি তেতিয়া 2 নম্বৰ নিউট্ৰেল কৰ ওপৰত উঠা লাহেকে উঠা বাছ এইটো নিউট্ৰেল এইফালে চা মোক চাচোন তাত লিখা হৈ আছে কোনফালে লিখা আছে লিখা আছে সেইটো যেনেকে আছে তেনেকে মাৰিব লাগিব মানে এইটো অকণ ঘূৰাব লাগে না ইপিনে কৰিব লাগে এইটো নিউট্ৰেল হৈছে দেখিছা মানে মাজত হৈ আছে ক্লাছ দবাই থৈছে এক নম্বৰ হ'লে অলপ ছাইডত দি ল'বি তাৰপিছত চিধা নমাই দিবি নিউট্ৰেল হৈ গ'ল আৰু এনেকৈ নিলি তলত দিলি 2 নম্বৰ হ'ল আকৌ যদি 1 নম্বৰ লগাও বেলেগ নম্বৰ ল'ব লাগিব নিউট্ৰেল টানি এইটো আহি গ'ল ডাইৰেক্ট এইটো কৰিব নালাগে ওপৰত 3 নম্বৰ ডাইৰেক্ট আকৌ এনেকৈ দিলা তলত কৰিলে ডাইৰেক্ট আহিলে 4 নম্বৰ আহিব 1 2 লগালেহে খালি চাইডত উঠাই ল'বি আৰু বেকটো হ'লে লেফ্ট সেইটো চাইড ষ্টাৰ্টটো কেনেকৈ দিব লাগে আৰু মই লগাম ৰ নিউট্ৰেল আছে নিউট্ৰেল হৈছে ষ্টাৰ্ট কৰিব লাগে ষ্টাৰ্ট ব্ৰেকটো ধৰি ব্ৰেক ধৰিব নালাগে ক্লাছ ক্লাছ আৰু কিবা কৰিব লাগে ষ্টাৰ্ট দিলোঁ নাই হয় ষ্টাৰ্ট বেটাৰী কি হৈছে বেটাৰী গাড়ী নেকি এইটো কি মানে ফেন চলিলে কি ইঞ্জিন ঠাণ্ডা হ'ব আকৌ ফেন চলিলে 1 নম্বৰ লগা 1 নম্বৰ লগা উঠা বাছ 1 নম্বৰ আহি গ'ল যাম লাহে এৰিবি এইটো নেৰিবি বেছি লাহে ক্লাছ লাহে এক্সেলেটাৰ লাহে দে ক্লাছ লাহে এক্সেলেটাৰ দে পাৰই দেখোন আগতে চলাইছিল পাৰই নহ'লে পাৰিছ এইটো মোক কিয় দেখাই আছে তই ড্ৰাইভাৰ না বেলেগ ড্ৰাইভাৰ মানে এইটো যে গাঁৱলীয়া জেগাত হ'ব লাগে এপাক ঘূৰি আহিব লাগিব চিধা বলি আৰে মই আছো আৰে ৰাস্তা বেয়া আছে এতিয়া 1 নম্বৰত নে 1 নম্বৰত সোণালী কেনেকৈ লাগিছে দাদা চলাই কেনেকৈ লাগিছে কমেণ্টটো কৰি এতিয়া গৈছোঁ আমি আগফালে চা এই চিকুৰেটটো নহ'ব কি নাছিল একদম চিনাই নাপাম লগাতে গাড়ী শিকিম বুলি ভাবি আছে আমাৰ লগত কণ্টেক্ট কৰিব 2 দিনত শিকাই দিম একদিনত কি কৰে আগ গিয়াৰ নিয়ে আগিয়াৰ আৰু নেক্সট দিনা
বেক গিয়াৰ নাই মানে মুঠতে 2 দিনত গাড়ী শিকি যাব কমপ্লিট উদাহৰণস্বৰূপে উদাহৰণ আছে আৰু আছে লগতে আছে দাদা একদিনতে শিকিছে না নাই আধা 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 অহাকালি আধা কমপ্লিট তাকে 2 দিনত কমপ্লিট এই 2 দিন বুলি নকয় নহয় আধা বুলি আধা বুলি কয় আধা দিন তাকেতো আজি আধা দিন কালি আধা দিন দে ই বুলিহে 1 নম্বৰত চলাই আছে আমি যেতিয়া শিকিছিলোঁ যেতিয়া আমাৰ গুৰুবিলাকে মানে কি মই যদি কওঁ নহয় 2 নম্বৰত লগাম নাই 1 নম্বৰতে যা এচা বেয়া লাগে মানে শ্ল' কৰি থাকে ন তাৰপিছত কওঁ যে 3 নম্বৰ লগা নেকি নাই আজি 2তে চলা কালি 3 চলা তেনেকৈ বুলি কয় মানে বহুত মানে জোৰ লগাই পেলাই গৈ আছে নিচিনা লাগে গিয়াৰ কম হ'লে শ্ল' যায়তো তোৰ মানে মজাটো নালাগে এইটো আগফালে না বাছ আগফালে কাটি থাকক চাই লওক লেফ্ট সাইড बस सब बस बेटा सब बस ऐसा ही পাৰিছ सुपर আগত চা এটা বেলেগৰ ঘৰ নাচাবি দেই যাবি দেই বা ৰাইট সাইডে একদম নাচাবি ৰাস্তালৈ মন কৰিবি দেই ৰাইট সাইডে একদম নাচাবি এতিয়া ৰাইট লেফট ক'তো নাচাবি গাড়ী দৌৰাই নাই ধৰিব 2 নম্বৰ হেৰি ক্লাছ দবা আগফালে চাই থাকিবি দবা অঁ নিউট্ৰেল দে তলত দে গাড়ী পুৰা কিয় ৰখাই দিছ দে হৈ গ'ল বল ক্লাছ নতো ফুল নেৰিবি নাই লাগে ক্লাছ দবা এইটো ধৰ এটা হাজার ওপৰত দে ধৰা লাহে কথা কৈছে দৌৰা চলি থাকোঁতে 2 নম্বৰ লগাব লাগে ৰখি গ'লে আকৌ লগা নাই 1 নম্বৰ লাগিছে 2 নম্বৰ লগাইছোঁ জেগাটো যাই লওঁ ব্ৰেক ক'লে ফটকে ব্ৰেক মাৰিবি ঠিক আছে বেলেগ একো নাভাবিবি স্পেচিয়েলি ছোৱালীৰ কথা একেবাৰে নাভাবিবি বাট দেখি মানে এতিয়া এই গৰুটোৰ কাষতে নিবি দেই এই গুগৰা পচাই নাই গৰুকেইটা বচাই নাই গৰুটো একদম চপাই নাই গৰু যাতে ভয় থাকে আমি এতিয়া গাঁৱতে ঘূৰি দিলে ভাল আছিলে আমাক কিন্তু ই ভয় কৰে বিশেষকৈ বেয়া ৰাস্তা থাকিব লাগে এতিয়া আমি পকেট ৰাস্তাত চলাব যাম গাঁৱৰ ৰাস্তাত হৈ গ'ল গাঁৱৰ মিছন কমপ্লিট হৈ গ'ল এতিয়া পকেট ৰাস্তাত গৈ গাড়ীবিলাকক ছাইড কেনেকুৱা দিব লাগে এইবিলাক শিকাব লাগিব এইফালে দোকান আছে এইফালে যায় আমাৰ মোৰ দোকানটো উৰাই নিদিবি আকৌ মোৰ মা ভাবিছে চাগে কি যে পোৱালিটো ফাল্টু কাম কৰি আছে নাজানে ইমান ডাঙৰ মানুহ হয় এতিয়া সি নাজানে যে আমি ইয়াক কিমান ডাঙৰ হেল্প কৰি আছোঁ A few minutes later. 1 নম্বৰ লৈ মেটেল কাপ এতিয়া আমি এইফালে যাব লাগিব এইফালে এবাৰ ওপৰত বাছ ইমান নহয় এনেকৈ ঠিক আছে নহয় ৰে পোৱা নাই নিউট্ৰেল নিউট্ৰেল কৰ এইটো নিউট্ৰেলে ইফালে ঠেল পুৰা ঠেল পেলা ওপৰত দে ওপৰত দে এই 1 নম্বৰ লাগল 1 নম্বৰ লেভেল আগফালে চাগিলা ঘূৰা তই এৰ কৈছ কাট লেফ্ট সাইডে কাট যিমান পাৰ কাট চিধা কৰ চলো এইটো মেইন ৰোড এইটো আমাৰ গাড়ী মালিকৰ ঘৰ গৈ আছে এতিয়া ব্ৰেক মাৰ পুৰা মাৰ ক্লাছ দবা আৰে ব্ৰেক ক'লে ক্লাছ ব্ৰেক ক'লে ক্লাছ দবা একত নাই ইমান বেয়া ৰাস্তা ব্ৰেক ক'লে ক্লাছ আহিব মনত থবি নামালে যেনেকৈ ভাতৰ লগত পানী তেনেকৈ ক্লাছৰ লগত ব্ৰেকৰ লগত ক্লাছ ক'ত হেত কেনেকৈ লাগিলে ক'ত হে
কৈ দে আজি কোনটো ক কোনটো দিগদাৰ হয় কোনটো দিগদাৰ হয় গিয়াৰ লগোৱা হোৱাট ইজ ইয়াৰ প্ৰব্লেম গিয়াৰ হে গিয়াৰ লগাটো ন গিয়াৰ লগালে ষ্টাৰিং পুনৰ পাহৰি যোৱা হয় ন হে? জানো ন মই যেতিয়া শিকিছিলোঁ তেনেকুৱাই হৈছিলে ষ্টাৰিংটো জেগাত থাকি যায় ন হ'লেও কেনেকুৱা লাগিলে ভালে লাগে মজা লাগে ন চাৰিচকীয়া ভাল লাগে চলাই অঁ এইটো মালিকৰ ঘৰ এইটো মালিক আজি আগ গিয়াৰটো শিকিলে কালি বেক গিয়াৰটো শিকিব হয় নাই আগতে চলাইছিলে ন গাড়ী আগতে চলাইছিলে কিন্তু 1 নম্বৰ গিয়াৰ লগাবলৈ ইমান ভয় কৰে আৰু টাৰ্ণিঙততো আৰু অঁ মালিকৰ গাহৰি দেখুৱাই দিম দেই হেল্ল' গাইছ হেল্ল' ৰাইচ এয়া ডাঙৰ ফাৰ্ম আছে গাহৰি আমাৰ মালিকৰ অ মালিক মালিক এইফালে আহক কি কি নাম ৰাখিছ ক'ব লাগিব নহয় এইটো পটলু বিৰু আৰু সীমা এইটো বিৰু ডাঙৰটো বিৰু মাজৰটো এইটো পুতলু আৰু এইটো সীমা মজা নাম দিছে দেই আৰু গাইছ এতিয়া আজিৰ ভিডিঅ'টো ইমানতে অন্ত পৰিলে নেক্সট ভিডিঅ'ৰ সৈতে আকৌ একবাৰ লগ পাম তেতিয়ালৈকে জয় আই অসম বাই বাই